মাতৃত্ব এক ধুনীয়া সুন্দৰ আবেগিক যাত্ৰা লগতে অলপ জটিলতাও আছে জটিল এইকাৰণে কৈছোঁ কাৰণ মই ভাবোঁ মোৰ কাৰণে অভিনয় কৰাটো গাড়ী চলোৱাটো খানা ৰন্ধা বাচন ধোৱা ঘৰ সৰা ঘৰ মোচা সকলো সহজ কিন্তু এই বাচ্চা জন্ম দি ডাঙৰ কৰাৰ যিটো এক যাত্ৰা সেই যাত্ৰাটো ঠিক জটিল বুলিয়ে নহয় নতুন বস্তু এটা শিকিছোঁ নতুন কাম কিছুমান এতিয়া ধৰক ঠাণ্ডা দিনত ঠাণ্ডা পাইছে নেকি কিমান কাপোৰ দিম কিমান কাপোৰ দিলে গৰম পাব কিমান কাপোৰ কমাই দিম বা এতিয়া ঠাণ্ডাৰ পৰা গৰম আহিছে গৰমত ফেনখন কিমানত দিম গৰম পাইছে নেকি আকৌ ফেনখন দিলে একতে দিওঁ ঠাণ্ডা পাব নেকি কম্বলখন দি দিওঁ নেকি মূৰৰ পিছফালে দেখোন ঘামিছে তাৰমানে গৰম পাইছে নেকি উখৰা আহিছে মই ইমান টেনশ্যন লছ অফ কথাত আকৌ কেৱল ময়ে নহয় চাগে হয়তো